স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল চম্পক এণ্টাৰটেইনমেণ্টলৈ। বন্ধুসকল, আজি মই আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত আৰু এই ব্ৰহ্মপুত্ৰৰ পাৰতে এখন বিশাল মাছৰ বজাৰ বহিছে আৰু সেই বজাৰখনতে মই আহিছোঁ আপোনালোকক দেখুৱাবলৈ সেই বিশাল মাছৰ বজাৰখন। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সেই মাছৰ বজাৰখন চাওঁ। মাছে মঙহে ৰান্ধিছনে তোৰ ঘৰত, মোৰে কথা ভাবনে পানী ঢালি কলহত। মাঘৰ বিহুৰ লুকা ভেলা ঘৰৰ ভিতৰত, ঘূৰে নিশা কটাই দিম তাচ পাতৰ ওলাহত। জানো জানো তিল পিঠা তিলৰ লাড়ু বনাইছনে নাই? বন্ধুসকল, ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ মাছ পাব, বহুত ডাঙৰৰ পৰা সৰুলৈ মাছ দেখা পাব আৰু সঁচাকৈ এখন বহুত ডাঙৰ মাছৰ বজাৰ হয়। এক প্ৰকাৰ আপুনি মাছৰ মেলা বুলি ক'ব পাৰে। আপুনি যিফালে চাই সেইফালে কেৱল মাছ। ইমান ডাঙৰ ডাঙৰ কিছুমান মাছ আছে, আপুনি দেখিলে আচৰিত হ'ব। আৰু মই যিমান লগ পাইছোঁ ইয়াতে বেছিভাগে চাবৰ কাৰণে আহিছে বন্ধুসকল, আৰু সেও এটা ভাল লাগে। বন্ধুসকল, এইটো আমি লোৱা মাছ হয়। তো মাছটো এতিয়া কাটি আছে, তো ইয়াতে কাটিবৰ কাৰণেও সিহঁতে এক্সট্ৰা চাৰ্জ লয় এটা। তো যি নহওক, আজি চবে চান্স লৈছে যেতিয়া উপায়টো নাই আৰু লৈয়ে চাগে তেনেকৈ। তো এইটো মাছ পূৰা কাটি আমাক টুকুৰা টুকুৰি কৰি দিব। কমলা জহলালৰ বঙলা, উইদৰ হাতৰ পইতা ভাত পাবলেহে নাই এতিয়া। জাননে ৰান্ধিব চেং মৰা ঢেকীয়া, বনাব জাননে খাৰলি পানী টেঙা। জানো দেহা জানো, যদি জানো তোৰে হাতৰ জুতি হিলমে গৈ, যদি জানো তোৰে হাতৰ জুতি হিলমে গৈ। বন্ধুসকল, এতিয়া আহিছোঁ আমি হাঁহৰ বজাৰত। হাঁহ ল'বই লাগিব, কাৰণ উৰুকাত হাঁহ খাই ভাল লাগে। হাঁহে মাহে বুলি এষাৰ কথা আছে অসমীয়াত। তো যি হাঁহ বজাৰ কৰিম, চাই লওঁ অলপ ক'ত কেনেকুৱা দাম। তো আহক ভিডিঅ'টো ভালকৈ চাই থাকক আপোনালোকে। এতিয়া হাঁহ মুৰ্গী যি লাগে আপোনাক চব পাব। চীনা হাঁহৰ পৰা আৰম্ভ কৰি চব আছে, পাতি হাঁহ, চীনা হাঁহ। তো কিবা এটাতো ল'ব লাগিবই। আহক আৰু অলপমান চাই লওঁ বজাৰখন। কমকে কয় আৰু কেমেৰা
ঠিক আছে কেমেৰা কামতে আমাক দিলে হ'ল তেতিয়াহ'লে দেউতাৰ এটা ইণ্টাৰভিউ দিছে নিউজ চেনেলৰ পৰা এই যে দেখিছে বাইদেউজনীয়ে দেউতাৰ কিবা কিবি সুধি আছে প্ৰাগ চেনেলৰ পৰা আহিছে বন্ধুসকল অৱশেষত আমি হাঁহ দুটা ল'লোঁ মোনাত ভৰালোঁ আৰু এতিয়া ঘৰমুৱা হ'ব ওলাইছিলোঁহে এনেতে চাওক কি হ'ল বন্ধুসকল আপোনালোকে যদি আমাৰ অডিঅ'টো শুনি ভাল পাইছে এই গীতটো বিহু গীতটো শুনি ভাল পাইছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব কাৰণ আমি সকলোৱে এওঁক আগবাঢ়ি যোৱাত সহায় কৰিব লাগিব কাৰণ মই ভাবোঁ বা আপোনালোকক হয়তো শুনি ভাবিছে যে এওঁক বহুত ধুনীয়া গাইছে এওঁ আগবাঢ়ি যাব লাগে যদি সঁচাকৈ আগবাঢ়ি যাব লাগে তেনেহ'লে সহায় কৰক এওঁক আগবাঢ়ি যোৱাত আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক প্লিজ যিমান পাৰে সিমান শ্বেয়াৰ কৰিব মই ভাবোঁ এওঁক এটা পথ দেখুৱাই এই এটা ভাল প্লেটফৰ্ম গতিকে প্লিজ মোক সহায় কৰক আৰু এওঁক সহায় কৰক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব ধন্যবাদ আৰু ইয়াতে আজি মই ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ বন্ধুসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰাৰ বাবে